মৰমী মন উচাতন আহি আছে ন মন উচাতন কৰিবৰ কাৰণে আহি আছে ৰিংকু প্ৰিয়ম আজি ৰিংকু প্ৰিয়মৰ লগত আমাৰ এটা আছে ইণ্টাৰভিউ আছে চাই থাকক অকণে আজি বৰ ধুনীয়া কাপোৰ পিন্ধি আহিছে নাই তুমিহে আহিছা এটা কথা কওঁ যে চিৰিয়াছ কথা যে বহুতত কমেণ্ট কৰে যে এই যে চশমা যে পিন্ধিছোঁ খুলি দিছোঁ বাৰু একো নাই তাৰপিছত এনেকুৱা কাপোৰ পিন্ধিলে বা কিবা ধৰণৰ কাপোৰ পিন্ধিলে জোতা পিন্ধিলে কয় যে লেবেল কিছুমান আপোনাৰ 100ৰ ভিতৰত এটা দুটা এনেকুৱা মানুহ থাকে কিন্তু কোনোবাই চশমা পিন্ধিলে যে লেবেল হ'ব কোনোবাই ভাল বা যিকোনো কাপোৰ পিন্ধিলে যে লেবেল হ'ব সেইটো কথা নহয় মানুহৰ মনটো কেনেকুৱা আপোনাক লগ পাই মই মাতিছোঁ নে মাতা নাই ক্লাছে মাতিছে নে মাতা নাই আপোনাৰ লগত বিহেভিয়াৰ কেনেকুৱা কৰিছে আপোনাক কিবা হেল্প কৰিব বিচাৰিছে নে বিচৰা নাই সেইটোত কয় লেবেল আপোনাক কোনোবাই চশমা পিন্ধিলে এনেকুৱা টাইপৰ সেই মানুহজনৰ লেবেল হৈ নাযায় মানুহক জাজ কৰিব নালাগে আচলতে মানুহক লগ পাব লাগে 1 ছেকেণ্ড লগ পাই মানুহজন কেনেকুৱা তাৰপিছত ক'লে ভাল লাগে কিছুমানত মানুহে কমেণ্ট কৰে চশমা পিন্ধিছে লেবেল চা তাৰ বোলে মই কমেণ্ট কৰিছে আচলতে কি হয় চবৰে জোতা পিন্ধিলে লেবেল কিছুমান আচলতে কি চবৰে কিছুমান চখ থাকে ন চখবিলাক কি হয় কাৰোবাৰ ছানগ্লাছত থাকে কাৰোবাৰ খুব ধুনীয়া জোতাত থাকে কাৰোবাৰ খুব ধুনীয়া কোট চুট পিন্ধি ভাল পায় চিম্পল কিছুমানে পিন্ধি ভাল পায় কিছুমানে জিন্স টাইপ পিন্ধি ভাল পায় তো চবৰে চখটো বেলেগ বেলেগ আৰু সেইটো আচলতে লেবেলৰ লগত কথা নাহে আমি এই টাউনৰ ল'ৰা নহয় আমি গাঁৱলীয়া ল'ৰাই গাঁৱৰ পৰা আহিছোঁ বৰপেটা গাঁৱৰ ল'ৰা এই লখিমপুৰৰ গাঁৱৰ ল'ৰা হয় আমি গাঁৱৰ চহৰৰ ল'ৰাই যিখিনি পাইছে না পোৱা নাই নাজানো কিন্তু আমি গাঁৱৰ সেই গোটেই পৰিস্থিতি পাইছোঁ আৰু চহৰত আহি পাইছোঁ আৰু আমাৰ লেবেল কি হ'ব আমি চশমা পিন্ধিছোঁ ভাল লগাৰ পিন্ধিছোঁ কিন্তু মনটো কেনেকুৱা সেইটো বহুত বেছি ইম্পৰ্টেণ্ট আপুনি আহি লগ পালে আপোনাৰ কেনেকুৱা বিহেভিয়াৰ কৰিছোঁ সেইটো আপোনাৰ বহুত বেছি ইম্পৰ্টেণ্ট চ' তেনেকুৱা বহুত আৰু এটা কথা কি নিজকে ধুনীয়া সজাই ৰখাটো সেইটো এটা লেবেল হ'ব নোৱাৰে নেকি সেইটো লেবেল নহয় আচলতে সেইটো আচলতে সকলোৱে নিজকে পৃথিৱীখন ইমান ধুনীয়া পৃথিৱীখনত নিজকে এজন ধুনীয়া সজাই ৰাখিবলৈ ধুনীয়াকৈ নিজকে মানে সজাই ৰখাটো এটা চবৰে নিজৰ কৰ্তব্য পৰিষ্কাৰ হৈ থকাটো বহুত ইম্পৰ্টেণ্ট কাপোৰ কোনে কি পিন্ধিছে কি পিন্ধা নাই সেইটো ডাঙৰ কথা নহয় কিন্তু আপোনাৰ মনটো মেইন ইম্পৰ্টেণ্ট মন মানে মনটো সেইটোৱে মনটো পৰিষ্কাৰ কাপোৰযোৰ পৰিষ্কাৰ হ'লেহে মনটো পৰিষ্কাৰ হ'ব একজেক্টলি যদি কাপোৰযোৰে আপোনাৰ লেতেৰা হয় তেতিয়াহ'লে আপোনাৰ মনটো লেতেৰা বেয়া লাগে ন তেনেকুৱা টাইপৰ কিছুমান কমেণ্ট আহিলে বেয়া লাগে লেবেল আমাৰ লেবেল কোনো 1% লেবেল নাই এবাৰ লগ পালে গম পাব তেনেকুৱা টাইপ চ' কৈ দিলোঁ কথাটো আৰু কেতিয়াবা ক'ম বাৰু নিশ্চয় সি কৈ দিয়াৰ কাৰণে মই ছানগ্লাছো খুলি দিলোঁ সেইটো পিন্ধি লাগিব আমি পিন্ধিম কাৰণ মনৰ পৰা ভাল পাওঁ আপোনালোকে মন কেনেকুৱা সেইটো চাব মানুহজনৰ মনটো কেনেকুৱা লগ পাই কেনেকুৱা পাইছে বিহেভিয়াৰ কেনেকুৱা সেইটো লগ পালে আমাক গম পাব বাৰু কিছুমান মানুহে ভাবে যে এই ল'ৰাটো বিৰাট চিম্পুল ল'ৰাই এইটো যি টি পিন্ধি ঘূৰি আছে সেই মানুহজন ভাল কিন্তু সেই মানুহজন ভিতৰে বেলেগো হ'ব পাৰে ভুল হয় মনটো চিম্পুল হ'ব লাগে সেইটোৱে আৰু চ' চাই থাকক ভিডিঅ'টো শেষলৈকে আপোনালোকে শুনিছে গানটো মোৰো বহুত ফেভৰেট আপোনালোকৰ বহুত প্ৰিয় বহুত আগৰ পৰা বহুত জনপ্ৰিয় এটা গীত মোৰ লগত আছে ৰিংকু প্ৰিয়ম স্বাগতম ৰিংকু আমেৰিকা জাপানৰ পৰা ঘূৰি পকি আহি পালেহি ৰিংকু প্ৰিয়ম আজি এতিয়া নতুনকৈ আমেৰিকা জাপানত ঘূৰি আহি পেলাই এতিয়া কি কৰা হৈছে নতুন পৰিকল্পনা কি হৈছে মই একদম ডাইৰেক্টলি কৈ আছোঁ যে আমেৰিকা জাপানৰ পিছত নিশ্চয় কলেজ ডেইজ পঢ়িলোঁ তাৰপিছত মোৰ মনটো উৰু হৈ গ'ল মানে মন উৰুৰ গীত এটা আছে তাৰপিছত মৰম লগা ছোৱালী এজনী পালোঁ মৰম গীত এটা আছে তাৰপিছত ছোৱালীজনীৰ নাম নিৰলা গীতটি আছে অভনী নিৰলা তাৰপিছত তাইক ভনীয় বুলি মানে নিকনেম তাইৰ ভনীয় গীতটো আছে তাৰপিছত ৰাস্তা পথে নাজি তৰা বুলি মাতে তাইক নিকনেম নাজি তৰা গীতটি আছে এতিয়া লাষ্ট পজিশ্যনটো হ'লে এতিয়া হুৰৈ ৰাঙলী এতিয়া তাইক বিহুত নচুৱাম আৰু আপোনালোকৰ অতি শীঘ্ৰে আহি আছে গীতটি আৰু এইবাৰ বিহুত কিন্তু একদম হুৰৈ ৰাঙলী কৰি দিব মানে চব মঞ্চই হুৰৈ ৰাঙলী এইবাৰ একদম হুৰৈ ৰাঙলী এতিয়া হুৰৈ ৰাঙলীটো কেনেকুৱা আমি মঞ্চত গোৱাৰ আগত অকণমান যদি শুনিব পালোঁ হয় তেতিয়া ভাল লাগিলে এইটো মই শুনাই আছোঁ গীতটি আৰু গীতটি মেচ কচাৰ সম্পাদিত ইয়াতে সুৰৰ পৰা আধাৰিত আৰু ইয়াত উদয় শংকৰ দাই কৰিগ্ৰাফি কৰিছে বৰ্ষানী বাই ভাল অভিনয় কৰিছে আৰু লগতে মই অলপ কিন্তু ইণ্টাৰেষ্টিং কথাটো ভিডিঅ'টো এতিয়ালৈকে ৰিলিজ হোৱা নাই ভাল অভিনয় কৰিছোঁ ৰিলিজ হোৱা নাই ৰিলিজ হ'লে আপোনালোকৰ ফিডবেক লাগিব কি ক'ত ৰিলিজ হ'ব গানটো গীতটি টাইমছ মিউজিকত ৰিলিজ হ'ব আৰু মই কৈছোঁ যে অডিঅ'ৰ ক্ষেত্ৰত দীপকেশ দাই সংগীত কৰিছে আৰু পুনম নাথে লিখিছে অলপ গুণগুণাই দিছে
আবু 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 মই চৰাই ধান খাই ডাংবাৰীয়া নৈ চৰাই খেদংহাই তইনো যাৱ কলৈ লুকাই চাৱ মোলৈ চকুত চকু যায় হায় ঐ দেহা পিৰাই যায় হুৰৈ 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 ৰাঙলী হুৰৈ 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 ৰাঙলী মজা মোৰ লগত সুবাসনা বাই ধুনীয়াকৈ গাইছে গীতটি অঁ সুবাসনা বা আছে লগত বঢ়িয়া গানটো অডিঅ'টো ৰিলিজ হ'ল অলৰেডি টাইমছ মিউজিকতে হৈছে ন নহয় অডিঅ'টো মোৰ নিজৰ channel নিজৰ হয়। চেনেল হৈছে ৰিংকু প্ৰিয়াম অফিচিয়েল চেনেলটো হৈছে কিন্তু কিন্তু অফিচিয়েল আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি ল'ব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব মোৰতো প্ৰমোশ্যন কৰিলে চলক এওঁটো কৰিব আৰু খুব ধুনীয়া ধুনীয়া ভাল ভিডিঅ' বনায় আৰু আশা কৰিছোঁ এওঁক উৎসাহ জনাব নিশ্চয় জনাব অলৰেডি জনাই আছে খুব কম সময়ৰ ভিতৰত খুব ভাল ৰেচপঞ্চ পাইছোঁ আৰু অনাগত দিনত আপোনালোকৰ ইমান ধুনীয়া ধুনীয়া কমপ্লিমেণ্টবিলাকে আৰু উৎসাহ যোগাব বুলি আশা কৰিব পাৰি নিশ্চয় 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 বাকী এতিয়া আমি বিৰিয়ানী খাম আমি এতিয়া বিৰিয়ানী খাম আপোনালোকে চাই থাকিব আমি বিৰিয়ানী খাই থাকিম ঠিক আছে খাদ্য সম্ভাৰ অঁ বিৰিয়ানী আজি স্নেপডাইনৰ বিৰিয়ানী প্ৰথমবাৰ বেলেগ খাই আকৌ আমি খুব ধুনীয়া ভাল লাগিছে স্বাদিষ্ট একদম স্নেপডাইনলৈ আহিব আৰু বিৰিয়ানীৰ সোৱাদ লওক ফ্ৰী প্ৰমোশ্যন বাই বাই আমি আকৌ লগ পাম বাই বাই আকৌ আমি আকৌ নিশ্চয় বহিম, এনেকৈ নিশ্চয়। বহিম আকৌ গান আহিব আকৌ আমি নিশ্চয় নিশ্চয় এতিয়া অলপ আমেৰিকা জাপান ঘূৰিবগীয়া আহক আকৌ ঘূৰি আহি আকৌ ইয়াতে জিৰণি ল'ব ন ঠিক আছে নিশ্চয় বাই বাই